जिनै नं सालाकाटि बिटिसि बियाबनि 1 नं बुमखि गामियाव 2,25 लाख रांनि बाजेटजों गोदान दालां लुफुंनो अन्थाइ खाम्फा गायसनदों एमएलए लरेन्स इस्लारिया। एमएलए जानायनि उननिफ्रायनो गावनि बियाबाव थाद'नाय गैयै जौगाथायनि हाबा मावबोबाय थादों 30 नं सानजा क'क्राझार विधानसभा बियाबनि एमएलए लरेन्स इस्लारिया। गावनि बियाबनि सिङाव थानाय गुबुन गुबुन ओनसोलाव बायदि बिथिंनि जौगाथायनि खामानि मावनायनि गेजेरावनो बियाबनि बेन्दोंआव गाज्रि जानानै थानाय लामा दालांखौ गंसेनि उनाव गंसे रायजो राजानि हान्थामेला सुबिदानि थाखाय लुफुंनानै होबोदों एमएलए लरेन्स इस्लारिया। थिग बेबायदिनो दिनैबो 30 नं सानजा क'क्राझार विधानसभा बियाबनि सिङाव थानाय एबा 12 नं सालाकाटि बिटिसि बियाबनि बेन्दोंआव थानाय बरलापारा बुमखि पार्ट 1 नि गोलाव सम गोग्लैसोनानै थानाय रायजो राजाफोरनि हान्थिग्रा दालांखौ गासै 2,25,27,000 रांनि बाजेटजों लुफुंनानै होनो थाखाय दिनै अन्थाइ खाम्फा गायसनो। गोलाव सम दालांनि जेंनाजों भुगिनानै थानांनाय बरलापारा बुमखि पार्ट 1 ओनसोलनि रायजो राजाफोरा बे गिदिर दैसानि सायाव थानाय गोजाम आरो बायग्रबनाय दंफांनि दालांजों हान्थामेला खालामनांगौआव गोबां जेंनाजों भुगिनो गोनां जाबोदोंमोन। दिनै बे दालांखौ लुफुंनानै होनो अन्थाइ खाम्फा गायसनहैनाय समाव ओनसोलनि एमएलए लरेन्स इस्लारिया माखासे बाथ्रा खौरांगिरिफोरनि सिगाङाव बुंथियो। আজি আমি বৰলাপাৰাৰ তাৰংগুৰি যোৱা যিটো ৰাস্তা ভূমকি পাৰ্ট 1 ইয়াত আমি 2,25,27,000 যিটো ব্ৰিজ নিৰ্মাণ কৰা হ'ব। এই ব্ৰিজ নিৰ্মাণ কৰাৰ আধাৰশিলা আজি আমি স্থাপন কৰিছোঁ। ইয়াত বহু বছৰৰ পৰা এই ৰাস্তাটো মেৰামতি কৰা হোৱা নাছিলে, এই ব্ৰিজটো মেৰামতি কৰা হোৱা নাছিলে। এই ব্ৰিজটোৰ কাষতে এটা এলপি স্কুলো আছে। ইয়াৰ পৰা পাছ হৈ পেলাই চালাকাটিত পঢ়িবলৈ যায়। তাতে বহু ছাত্ৰ ছাত্ৰীসকলৰ এক্সিডেণ্ট হ'ল, পানীত পৰি গৈছে, হাত ভৰি ভাঙিছে, তেনেকুৱা বহুতো উদাহৰণ আছে। তেনেকুৱা মানে এই চালাকাটি সমষ্টিৰ অন্তৰ্গত এই গাঁওখন। এই গাঁৱত সেই সময়ৰ যি কাউন্সিলৰ যি চৰকাৰ বা এমএলএ বা মন্ত্ৰীয়ে তেওঁলোকে এই গাঁৱৰ যিটো দলং সেইটো দলংটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিলে। মই এমএলএ হোৱাৰ পিছত মই বিভিন্ন গাঁৱত যিহেতু মই চাইছোঁ আৰু আহি পেলাই এইটো দেখিছোঁ যে এই গাঁৱত যি দলং সেই দলংটো একেবাৰে অনিবাৰ্য কৰিবই লাগে। কাৰণ এই অঞ্চলৰ মানুহবিলাকে পঢ়িবলৈ চালাকাটি হাইস্কুলত যায়, তেওঁলোকে চালাকাটি বজাৰত যায়, যাতায়াতৰ কাৰণে অসুবিধা। ভূমকি পাৰ্ট 1ৰ মানুহবিলাকে তিনালিত যাবলৈ হ'লে এই ৰাস্তাটোকে তেওঁলোকে ব্যৱহাৰ কৰে। তেনেকুৱা এটা অঞ্চল য'ত 4-5টা গাঁও আছে। গতিকে মই দেখাৰ পিছত অসম চৰকাৰৰ আমাৰ যি দলঙৰ যি আঁচনি আছে যোৱা বছৰ মই এইটো পঠাই দিছোঁ আৰু অলৰেডি টেণ্ডাৰ ৱাৰ্ক অৰ্ডাৰ পাই পেলাই এই দলংটো হৈ গ'ল। গতিকে আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। কণ্ট্ৰাক্টৰে অহাকালি এইটো ছাবৱে বনাব আৰু ছাবৱে বনোৱাৰ পিছতে এই দলংটো ভঙা হ'ব আৰু তাত নতুনকৈ ব্ৰিজ নিৰ্মাণৰ যিটো কাম সেই কামটো কৰা হ'ব। ৰাইজে আজি বহুতো মানে সন্তুষ্ট, যাৰ কাৰণে আপোনালোকে নিজেই আহি দেখিবলৈ পাইছে ইয়াত 4-5টা গাঁৱৰ বহু মানুহবিলাক ইয়াত আহিছে। প্ৰায় 1,000 মান মানুহ তেওঁলোকে আজি ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকে ভাল পাইছে এই যে চৰকাৰ বৰ্তমানৰ অসম চৰকাৰ আৰু কাউন্সিলৰ যি চৰকাৰে এতিয়া আমাৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে। ইয়াৰ কাৰণে তেওঁলোকে ধন্যবাদ জনাইছে চৰকাৰক। ময়ো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাক বিধায়কসকলক দলং, ৰাস্তা, স্কুল বিভিন্ন আঁচনিবিলাক মানে কাম কৰিবৰ কাৰণে সমষ্টিত যে আমাক সুবিধা দিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আমাৰ বিটিআৰৰ যি নিৰ্বাচন সেই নিৰ্বাচনটো ছেপ্টেম্বৰ মাহত হ'ব বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে। নৰ্মেলি যোৱাবাৰৰ যিটো নিৰ্বাচন নৱেম্বৰ ডিচেম্বৰত হৈছিলে এইটো কোভিডৰ সময়ৰ কাৰণে পিছুৱাব লগা হৈছিলে। এবাৰো যদি নৱেম্বৰ ডিচেম্বৰত কৰিব লগা হয় তেতিয়াহ'লে যিহেতু
অসম বিধানসভাৰ যিটো নিৰ্বাচন এপ্ৰিল মাহত হয় গতিকে মাজত 2-3 মাহে থাকে গতিকে মুখ্যমন্ত্ৰী আৰু আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁলোকে আলোচনা কৰাৰ মাধ্যমত তেওঁলোকে বিটিচি নিৰ্বাচনটো 3 মাহমান হ'লেও আগত আনিব লাগে বুলি কৈছে যাৰ কাৰণে ছেপ্টেম্বৰ মাহত মানে ধাৰ্য কৰা হৈছে যে বিটিআৰৰ যি নিৰ্বাচন এই নিৰ্বাচনটো ছেপ্টেম্বৰৰ মাহত হ'ব গতিকে আমি আমাৰ ইউপিপিএল দল হিচাপে যি 40টা সমষ্টি আছে এই 40টা সমষ্টিত খেলিব পৰাকৈ আমাৰ সাংগঠনিক যিবিলাক এই দিশবিলাক আমি চোৱা চিতা কৰিছোঁ আমি আমাৰ দলৰ ফালৰ পৰা সকলো সমষ্টিতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ